আমাৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ গ'ল, তাৰ কাৰণে আমি অলপ ৰেষ্ট কৰিলোঁ। এতিয়া বাকী থকাবিলাক লাইন লাগি আছে, আমি বিন্দাছ বহি আছোঁ আৰু। হেল্ল' বন্ধুসকল, কি খবৰ? যোৱাকালি আমাৰ ইণ্টাৰভিউ হৈ গ'ল আমাৰ ওদালগুৰি DI অফিচত। চ' আপোনালোকৰ ইণ্টাৰভিউ হৈছে নে নাই জনাবলৈ নাপাহৰিব। চ' আপোনালোকক জনাব বিচাৰিছোঁ যে তাতে আমাৰ ইণ্টাৰভিউত কি কি সুধিলে আৰু কি কি ডকুমেণ্টছ লাগিলে, সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনোৱা হৈছে দেই। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে জানিব যে তাত কি কি নথি পত্ৰ লাগিব আৰু কি কি প্ৰশ্ন কৰিলে, তেতিয়াহে আপোনালোকে 5 লাখ টকাটো পাব। ঠিক আছে, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে তাত গৈ কি কৰিব লাগিব মই কৈছোঁ। তাত গৈ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনাৰ যিখিনি প্ৰজেক্ট ৰিপৰ্ট হয় আৰু যিখিনি ডকুমেণ্টছ হয় সেইখিনি চেক কৰাব লাগিব। ঠিক, পোনপ্ৰথমতে তাতে গৈ সাইন কৰি আপোনাৰ কাগজখিনি চেক কৰাব। চেক কৰি সিহঁতে জমা ৰাখিব। ঠিক আছে, জমা ৰখাৰ পিছত যেতিয়া ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব, তেতিয়া সেই ডকুমেণ্টছখিনি ছাৰসকলৰ কাষত খেৰাব। কোঠাওতে পিছত এটা এটাকৈ নাম মাতি থাকিব। ঠাইলৈ আহোঁ, তাত আমাক কি সুধিলে? ঠিক আছে, তাত আমাক সুধিছে নামটো সুধিছে, ডেট অফ বাৰ্থ সুধিছে, কি কৰা সুধিছে। যদি তোমাৰ কিবা এটা কাম কৰাৰ কোৱা বা সেই কামটোৰ ওপৰত কিমান ইনকাম হয় বা সেই কামটো দি চলিব পৰা নে নাই, আৰু এটা কথা কি আপুনি যিটো প্ৰজেক্ট বনাইছে সেইটোৰ ওপৰত কুৱেশ্যন কৰিব। সেই প্ৰজেক্টটোৰ ওপৰত কুৱেশ্যন কৰাৰ লগে লগে জানিব লাগিব যে সেই প্ৰজেক্টটো আপোনাৰ কি আছিল, সেই প্ৰজেক্টটোৰ বিষয়ে সকলো ডিটেইলছ অলপ জানি যাব লাগিব। তেতিয়াহে আপোনালোকে মানে 5 লাখটো পাব। আৰু ডকুমেণ্টছটো আপোনাক লাগিব পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, লগতে লাগিব আপোনাৰ মাটিৰ খাজনা ৰচিদ, তাৰপিছতে আপোনাৰ কোৱালিফিকেশ্যনৰ সম্পূৰ্ণ চাৰ্টিফিকেটখিনি লাগিব, এডমিটো লাগিব আপোনাক অৰিজিনেল ডকুমেণ্টছ, আৰু লগতে আপোনাৰ এই জেৰেক্স পেপাৰখিনিত চাইন কৰিব লাগিব। সকলোখিনি জেৰেক্স পেপাৰত এটা এটাকৈ চাইন মাৰি দিব লাগিব। তাৰপিছতে চেক কৰাব। চেক কৰাৰ পিছতে সিহঁতে ৰাখি থ'ব। ৰাখি থোৱাৰ পিছত যেতিয়া ইণ্টাৰভিউ টাইম হ'ব, সেই টাইম মতে আপোনালোকে যাব লাগিব। এই হলটোতে আমাৰ ভেৰিফিকেশ্যন আৰম্ভ হৈছে, মানে ডকুমেণ্টছবিলাক চেক কৰি থকা হৈছে। এটা এটাকৈ লাইন পাতি যাব লগা হৈছে।